আপোনালোক সকলোকে আমাৰ উজা চিষ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমটি ভিডিঅ'ত আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। শুই উঠি আমি তিনিজনী বা ভণ্টি মই ওলাই গ'লোঁ ৰাস্তাত অলপ খোজকাঢ়িবলৈ। তাৰপৰা আহি মুখ হাত ধুই চাহ বনালোঁ, আমি চাহ খালোঁ। তাৰপাছত মোৰ অনলাইন ক্লাছ আছে, অনলাইন ক্লাছটো কৰি লৈছোঁ। তাৰপৰা কি কৰোঁ চাই থাককচোন আপোনালোকে আজিৰ দিনটোত। এইটো হৈছে তিতামৰা পাত, এইটোকে আমি ফ্ৰাই কৰিম। এয়া আজি খাম আমি পঁইতা ভাত, উখোৱা চাউলৰ পঁইতা ভাত, খৰিচা, নগাটেঙা আচাৰ, দাংবডি ভাজি, তাৰপৰা আছে ৰঙালাও বাকলি, আলু পিটিকা, বেঙেনা লগত, পিঁয়াজ আছে, তিতামৰা বেচন দি ফ্ৰাই কৰা আছে, এয়া আছে মাছৰ পিটিকা, টেষ্টি। আমি এতিয়া বনাবলৈ লৈছোঁ তিলৰ লাড়ু, আৰু তাৰ বাবে লাগিব অলপ তিল, গুড় আৰু দুটামান ইলাচি আৰু অলপ ঘিউ। প্ৰথমতে মই গুড়খিনি পগাই ল'লোঁ। আমাৰ গুড় পগোৱা হৈ আছে। বায়ে মেখেলা এখন কৰিছে, ফুল কৰিছে। চাওঁগৈচোন ব'লক তাই কেনেকৈনো ফুল কৰিছে। এয়া বায়ে ফুল কৰি আছে। এই পাহ ফুল হৈ গ'ল আৰু অলপ বনাব লাগিব ইয়াত। কেনেকুৱা লাগিছে বাৰু এনেই ফুলপাহ? মই ডাঙৰ ভণ্টিয়ে এতিয়া তিলখিনি ভাজি আছে আৰু মই এটা চাইডে গুড়খিনি পগাই আছোঁ। গুড়খিনি অলপ পগোৱাৰ পিছত যেতিয়া আঠা আঠা হৈছে, মানে আঙুলি দুটা চুইছে যেতিয়া গম পাইছোঁ এডাল তাঁৰৰ নিচিনা হৈছে, তেতিয়া আমি তিলখিনি ভজা তিলখিনি দি লৈছোঁ। কিন্তু তিলখিনি দিয়াৰ আগতে অকণমান আমি খুন্দি লৈছোঁ তিল। এতিয়া আমি যাব লৈছোঁ এডোখৰ জেগালৈ। ব'লকচোন যাওঁ। আমিনো ক'লৈ যাওঁ, আপোনালোককো লৈ যাওঁ সেই জেগাডোখৰ দেখাবলৈ, বা আমি কিনো কৰোঁ চাব। ভিডিঅ' কে লিয়ে দৌৰি যাব লগা হৈছে ৰ'দৰ কাৰণে।